আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি অসমীয়া শব্দাৰ্থসমূহ আলোচনা কৰোঁ। গৃহীত গ্ৰহণ কৰা, দেহা তিৰোতাই গাত মেৰুৱা কাপোৰ, তিয়া বাটু চৰাই, ঘুমটীয়া টোপনি যোৱা, আৰ্থিক অৰ্থ সম্পৰ্কীয়। পঞ্চভুজ পাঁচটা বাহু থকা ক্ষেত্ৰ, প্ৰজ্ঞা দীৰ্ঘনমতি, পশ্চাৎ আৱৰণ, বিগণন বিশেষ গণনা কাৰ্য, স্বতন্ত্ৰ স্বাধীন। শুদ্ধ শোধনীয়, শোভাময় সৌন্দৰ্যময়, চিন্তন চিন্তা, দৃঢ়মনা ডাঠ মনযুক্ত, তীৰস্থ নৈ পাৰত থকা। জাংফাই সোণ ৰূপৰ অলংকাৰ আদিত ব্যৱহাৰ কৰা এবিধ ৰঙীন দ্ৰব্য। গৰিমা গৌৰৱ, সংশয় ভয়, বিপুল অতিশয়, গ্ৰাস কপট বা অধীনত পৰা অৱস্থা।